হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনালোঁ মোৰ অন্য এটি ব্লগলৈ। আজি আমি লগৰজনী আৰু মই দুয়োজনী মিলি বিৰিয়ানী বনাম। কেনেকৈনো বনাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেৰাহী পাতি দিয়া হৈ গ'ল। আমাৰ ৰান্ধনীয়ে বনাই আছে খানা। এতিয়া আলু ফ্ৰাই কৰিছে। আলুখিনি এনেকৈ অলপ আমি হাফ ফ্ৰাই কৰি ল'ম। আলুখিনি প্ৰায় সিজিয়ে গৈছে, আমি এতিয়া নমাই ল'ম। লগৰজনী ডিউটিৰ পৰা আহিছে, তাইক মনে মনে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এনেকৈ আমাৰ চিকেন বিৰিয়ানী বনাই থকা হৈছে। এতিয়া পিঁয়াজ দিলোঁ তেলত, তাৰপিছতে অলপ গোটা মছলা দি দিয়া হ'ল। তাৰ পাছতে আমি দিম নহৰু আৰু কাটি থৈ দিয়া 4টা জলকীয়া। আপোনালোকে নাভাবিব যে মই বনাইছোঁ, মোৰ লগৰজনীয়েহে বনাইছে। মই এনেই লৰাইহে দিছোঁ মাজতে এবাৰ। মছলা দিছাটো? এইটো ধনিয়া দিছা। দিছোঁ, জিৰা দিছোঁ আৰু লগতে মিট দি দিছোঁ। অকণমান লৰাই আৰু ঢাকি মেলি থাকোঁ। বহুত ধুনীয়া কালাৰ আহিছে। সঁচাকৈ ন, বহুত ধুনীয়া আহিছে। মই এইটো লৰাই চাইছোঁ আৰু বাকী ধৰিছে যে নহ'লে সেইটো কাৰণে কি বনাইকে নাজানো আৰু দেই, ট্ৰাই কৰিছোঁ আৰু আজি। মোৰ যে দেখিয়ে খাওঁ খাওঁ লাগিলে দেই। কি বনাই নাজানো আৰু ভাল হ'লে খাই আৰু মটৰখিনি ধুনীয়া লাগিব কাৰণে দি দিছোঁ আৰু দেই। মটৰৰ ছিজন যেতিয়া। এনেকৈ আমাৰ ৰান্ধনী বাইদেৱে বনাই আছে। ময়ে বনাব পাৰোঁ জানেনে গাইজ? তোমাৰ হাতত যাদু আছে। তোমাৰো আছে, কিন্তু তুমি নবনোৱা। বহুত টেঙৰ আছা তুমি। তুমিয়ে বনাই খোৱাচোন। এয়া আমাৰ বাইদেউ আহিছে। আহক 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 বাইদেউ। লাজ কৰিছে সোমাই আহিবলৈ। এতিয়া যে মাংসটো আধা প্ৰায় হৈ গ'ল ন, এতিয়া হেৰি কৰি দিম ন, কি বুলি কয়? আপুনি কি ঘঁহি আহিছে মুখত এইবোৰ? হালধি ঘঁহিছে। টেমত কি আনিছা? আমাৰ কাৰণে কিবা খাব আনিছা যদি দিয়া, আমি খাওঁ। ই খালী টেমাচোন। এতিয়া গাইজ কি কৰিম জানেনে? কুকাৰ একদম সৰু সৰু কুকাৰ যে, সেইটো কাৰণে আগতে কেৰাহীতে চব মিলাই লৈ কুকাৰত দি দিম পিছত। চাউল দিব হৈছে আৰু দিছোঁ আৰু এতিয়া। আৰু কিমান টাইম লাগিব? কিমান টাইম লাগিব? এইখিনি আগতে লৰাই লওঁ আৰু তাৰপিছত কুকাৰত ঢালি দিম। পানী দি চিটি মৰাই দিম আৰু এটা নন ষ্টিকত দি হৈ যাব আৰু। অ'কে। আলুখিনি দি দিওঁ। আলুখিনি মানে কি হ'ল, আগতে বইল কৰি লৈছিলোঁ নহয়, বইল কৰি আকৌ হাফ ফ্ৰাই কৰি ল'লোঁ যে অলৰেডি সিজি আছে, মানে ভাঙি যাব বুলি ভয় লাগিলে, সেইকাৰণে এতিয়া দি দিওঁ। হয় নি? ঠিক আছে, বনোৱা।
ফ্ৰাই কৰি এতিয়া কুকাৰত দি দিছোঁ আৰু এইটো তুমি এইটো ধৰাচোন কেৰাহীটো ধৰি দিয়া এয়া গোটা মছলা খুন্দি আছে ভণ্টিয়ে ইনগ্ৰিডিয়েণ্টছটো এতিয়া দিম মই বেলেগে কেনেকৈ বনাই নাজানো আৰু মোৰ প্ৰচেছটো মানে এইটো মানে এতিয়া তুমি বিৰিয়ানী মছলাটো দি দিছা বিৰিয়ানী মছলা দিছোঁ আৰু গোটা মছলা ইলাইচি লং দালচেনি এইবোৰ মই গোটাকৈ খুন্দি দিছোঁ দি দিছোঁ আৰু কিবা দিবানে তাত আৰু দি দিম দেই গোন্ধ পাইছা ডিউটিৰ পৰা আহি তাই টিফিন ধুইছে ধোৱা ধোৱা আজি টিফিনত কি নিছিলা আজি দিনত আমলেট নিছিলোঁ দালি এইবোৰে আৰু অঁ ঠিক আছে এতিয়া কুকাৰ খুলিব লৈছোঁ কেনেকুৱানো হৈছে চাওঁ আহক ধুনীয়া হৈছে এটা এটা উঠিছে ইয়াত চিকেন ধুনীয়া দিছে আলু অঁ আমাৰ বাইদেউ আহিছে ডিউটিৰ পৰা আহক অঁ এয়া বাইদেউ আহিছে কিন্তু লাজতে মুখ ঢাকি আহিছে ভিতৰলৈ ফাইনেলি আমাৰ বিৰিয়ানী ৰেডি এতিয়া আমি খাই লওঁ কেনেকুৱা হ'ল জনাম আপোনালোকক খাই লৈ এতিয়া বাচন ধুবলৈ লাগি গৈছে আমাৰ অংকিতা বাইদেউ ডিউটিৰ পৰা আহি এতিয়া খানা বনাব লৈছে কি বনাব লৈছা অংকিতা মই পোলাও বনাব লৈছোঁ তুমি বিৰিয়ানী খালা মোক নিদিলা যে হয় নি এইটো কাৰণে তুমি পোলাও বনাব লৈছা অঁ তুমি অকলে অকলে খালা কুকাৰ ধৰিব দিছে এফালে দিয়া বহুত কাঢ়ি বাতি দিছে আজিলৈ ইয়াতে শেষ কৰিছোঁ যদি ভাল পায় মোৰ ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই সেইসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব আজিলৈ বাই 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 বাই